কেৱল ভাইৰেল আৰু ভাইৰেল মিছ ইউজ হৈ আছে, সীমা পাৰ কৰি দিছে মানে। তো মূৰ্খৰ তো গো বধে আনন্দ। পোনপ্ৰথমতে মোৰ ভিডিঅ'টো ক্লিক কৰাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। এতিয়া কথাটো হ'ল কি, আজিকালি মানে ছ'চিয়েল মিডিয়াটো বা আপোনাৰ ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছআপ খুলিব নোৱাৰা হ'ল। কেৱল ভাইৰেল আৰু ভাইৰেল মানে এতিয়া ছ'চিয়েল মিডিয়াটো ইমানেই মিছ ইউজ হৈ আছে। এটা পাৰ্চনে এনেকুৱা মিছ ইউজ কৰি আছে যে এই ভাইৰেল নামৰ শব্দটোৰ, এই পপুলাৰ নামৰ শব্দটোৰ পিছত দৌৰি কম্পিটিশ্যন কৰি ইজনে সিজনক চেৰাই পাৰ কৰাই মানে সিহঁতে সীমা পাৰ কৰি দিছে মানে। ছ'চিয়েল মিডিয়াটো মানে অপব্যৱহাৰৰ যিটো সীমা থাকে সেই সীমাটোও মানে শেষ কৰি দিছে। এতিয়া আমাৰ ছ'চিয়েল মিডিয়াত যিবিলাক মানুহ ভাইৰেল হৈ আছে, মানে যিবিলাকৰ ভিডিঅ'ত বেছি ভিউজ কমেণ্ট এইবিলাক আহি আছে, যিবিলাকত মানে ইমান কমেণ্ট বা ইমান ভিউজ পাবলগীয়া ভিডিঅ'ই নহয়, একো ভাল এটা তাতে মেছেজ নাথাকে, একো নাথাকে। তো সেই ভিডিঅ' সেই বীজাণুটোৰ পৰা আমি কেনেকৈ বাচিম? আপোনালোকক আজি মই কেইটামান কথা ক'ম। মানে আজি কেইদিনমানৰ পৰা লক্ষ্য কৰি আছোঁ, মানে ভাল লগা নাই। ছ'চিয়েল মিডিয়াটো খুলিব নোৱাৰি, তাতে এটা ভাল পষ্ট দিলে আপুনি লাইক কমেণ্ট নাপায়, কিন্তু এটা যদি বেয়া পষ্ট আহে আমি সকলোৱে খুলি চাই কেনে বেয়াই লাগে, আমি বেয়া কমেণ্ট দি দিওঁ যে ভাল লগা নাই, এইবিলাক কৰিব নালাগে। তাৰপিছত কোনোবাই কাৰোবাক শ্বেয়াৰো কৰি দিওঁ, এইবিলাক কি হৈ আছে এইবিলাক। তো এইবিলাক যে আমি কৰি আছোঁ, যে আপুনি শ্বেয়াৰ কৰি দিছে কাৰোবাৰ এটা, চাচোন এইবিলাক কি হৈ আছে, বা আপুনি পজি দিলে যে এইবিলাক কি চলি আছে, আকৌ আপুনি ভিডিঅ'টো ক্লিক কৰাৰ লগে লগে সিহঁতৰ এটা ভিউজ বাঢ়ি গ'ল। আপুনি এটা কমেণ্ট দি দিলে যে এইবিলাক অসভ্যালি বা কিবা এটা যিকোনো আপোনাৰ মনৰ বক্তব্য এটা, আপুনি মন্তব্য এটা দি দিলে। এইবিলাক যে আমি দিলোঁ, সিহঁতৰ তাতে প্লাছ পইণ্ট হৈ গ'ল। সিহঁতে যিয়ে কণ্টেণ্ট নিদিয়ক কিয় সিহঁতে মানে ভিউজটো পাই আছে, তাৰোপৰি শ্বেয়াৰটোও পাই আছে আৰু কমেণ্টটো পাই আছে। তো সিহঁতে আগবাঢ়ি যাই আছে, সিহঁতে এইবিলাক ভিডিঅ' বনাবৰ কাৰণে আৰু বেছি দুগুণ উৎসাহ পাই আছে। তো মূৰ্খৰ তো গো বধে আনন্দ। তেওঁলোকে ভাবে যে আমাক এনেকৈ কমেণ্ট দিছে, ভালেই হ'ল, নেক্সট আমি আৰু ইমান বেয়া, ইমান এটা লেভেলৰ বেয়া, মানে বেলেগ এটা কণ্টেণ্ট, মানে আনএকচেপ্টেবল কণ্টেণ্ট এটা আনিম, য'ত মানে আৰু এনেকৈ তোলপাৰ লগাই দিব, মানে কমেণ্ট দিব, শ্বেয়াৰ কৰি দিব, কিবাকিবি লিখি দিব। তো আমাৰ কাম হ'ল কি, সেইবিলাক ভিডিঅ' যেতিয়া আপোনালোকে দেখিব, ক্লিকে নকৰিব। আৰু যদি ক্লিক কৰে ভুলতে কেতিয়াও কমেণ্ট নিদিব, শ্বেয়াৰ নকৰিব, ভিউ নকৰিব, লগালগ স্কিপ কৰি বেলেগ ভিডিঅ' গুচি যাব। কাৰণ আমি যিমানে ভিউজ দিম, আমি যিমানে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিম, সিহঁতে দুগুণ উৎসাহ পায় এইবিলাক মানে ভিডিঅ' বনাই থাকিব কাৰণে। তো আপোনালোকক চবলৈ মোৰ মানে অনুৰোধ জনাইছোঁ সকলোকে যে এইবিলাক ভিডিঅ'ত বিশেষ গুৰুত্ব নিদিব, স্কিপ কৰি গুচি যাব, পাৰিলে ৰিপৰ্টে মাৰি দিয়ক। এনেকুৱা ভিডিঅ'বোৰ আমাৰ কাৰণে বহুত ক্ষতি হ'ব এদিন। কাৰণ ছ'চিয়েল মিডিয়াটো অকল প্ৰাপ্তবয়স্ক মানুহে নচলায়, আজিকালি সৰু ল'ৰা ছোৱালীয়ে ছ'চিয়েল মিডিয়াটো চলায়। যিকোনো কথা, যিকোনো মানে এইবিলাক এখন ভাল সমাজৰ কাৰণে এইবিলাক ভাল মেছেজৰ ভিডিঅ' নহয়। তো এইবিলাক আপোনালোকে পৰিত্যাগ কৰক যিমান পাৰে। ধন্যবাদ।